ওরা সান এরিয়া নাকি এরা শুনিছা এনেকুৱা পৰিস্থিতি কি কৰিবা চলিবই নোৱাৰা হৈছো আমাৰ পোনাকণহঁতৰ কথা ভাবিহে ভয় লগা হৈছে জানানে সেইটো হয় পুরা ঘড়িত ভালে আছে এখিনি আমার ফালৰ পৰা সহায় বঢ়ালো ৰবাচোন পোনাকণহঁতৰ বাবে চিন্তা কৰিব নালাগে মই মাজে মাজে এই পঢ়াখিনি অলপ চাই দিম আপোনালোক নিশ্চিত থাকক আমি আহো দিয়ক যাবা তেনেহ'লে তোমালোকে শুনচোন তই মোৰ দৰমহাৰ পইচাখিনি এটিএমৰ পৰা লৈ আহিবি যা যা মোৰো কেইপদমান বস্তু আনিবলগীয়া আছে হ'ব দিয়া মা শুনাচোন কাইলৈ যে পাকঘৰত একো নাই বুলি কৈছিলা কিবা আছেনে চোৱাচোন এতিয়া মই এপাক সন্ধিয়া যাম বাৰু এতিয়া দুটামান আলু আছে সেইকেইটাৰে মিলাম দিয়ক সন্ধিয়া বোলে আপুনি যাবই তেতিয়া আনিব কিবা এটা আৰু কিমান দিন কব লাগে মোৰ কথা গুৰুত্ব নিদিয় ন মোৰ আকৌ কি হয় কি হয় মোবাইল এটা লাগে নবন এটাক চাই আহিলো নহয় অনলাইন ক্লাছ কৰি আছে মইহে ক্লাছ কৰিব পৰা নাই তহঁতে ক'লেও গুৰুত্ব নিদিয় যি কৰ কৰ কিন্তু সোনকাল কৰ হেৰি শুনিছেনে তাই কি কৈছে এইফালে আপোনাৰ দোকান পোহাৰ বন্ধ খাবলৈ চাউল নাই তেনে ক্ষেত্ৰত মোবাইলটো বহুত দূৰৰে কথা কি কৰিবা চাৰিওফালৰ পৰা আমাৰ নিচিনা মানুহবিলাকৰে মৰণ চৰকাৰেতো এতিয়ালৈকে একো দিয়াই নাই তাত আৰু ওচৰ চুবুৰীয়াৰ যিখিনি চাকৰিয়াল আছে তেওঁলোকেতো একো সহায় নকৰে কি কৰিবা সেইবাবে ক হ'লে দুখীয়া হ'ব লাগে নহ'লে ধনী হ'ব লাগে আমাৰ দৰে মধ্যবিত্তবোৰৰে মৰণ কোনেও আমাৰ দুখবোৰ বুজিয়ে নাপায় আমাৰ দুখবোৰ সদায় অদৃশ্য হৈ থাকিব